আন্দোলন বিপিআর জিন্দাবাদ ওদালগুড়ি সমষ্টি আমাক লাগিবই ওদালগুড়ি সমষ্টি আমাক লাগিবই নিৰ্ধাৰণক লৈ ৰাজনীতি নচলিব সমষ্টি নিৰ্ধাৰণক লৈ ৰাজনীতি নচলিব বিপিএফ হিসাবে বা গোসাইগাঁও জিলা আদিবাসী সেল হিসাবে বেঙ্গলি সেল হিসাবে বা রাজবংশী সেল হিসাবে বা গোর্খা সেল হিসাবে বা ওমেন ইয়ৰ BSU সব একেলগে লগ লাগি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছে অবজেক্টিভটো হ'ল আমাক যেটো নতুন সমষ্টি ডেলিমিটেশ্যন এমপিৰ ক্ষেত্ৰত আমি স্যাটিসফাইড নহয় এমপি সমষ্টিৰ ক্ষেত্ৰত আমি স্যাটিসফাইড নহয় যে আমাৰ বাক্সা জিলাৰ তামুলপুৰ গড়েশ্বৰ আৰু ওদালগুৰি চাৰিটা সমষ্টি লৈ পেলাই ছয়টা সমষ্টি লৈ পেলাই এফালে দৰঙৰ লগত মিলাই দিছে সেইটো আমি কেতিয়াও মানিব নোৱাৰো সেইটো উদ্দেশ্য লৈ পেলাই আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছো আৰু সংগঠন মানে সাংবিধানিকভাৱে কনষ্টিটিউচনেলি মানে আমাৰ বিটিসি চুক্তিত এটা লিখা আছে যে যেতিয়া নাকি সমষ্টি ডেলিমিটেশ্যন হ'ব তেতিয়া কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা আপোনালোকে পাবলৈ সক্ষম হ'ব বা এনেকুৱা আমাৰ স্পষ্টভাৱে চুক্তিত লিখা আছে কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছে যে ওদালগুৰি সমষ্টি হোৱা নাই তো কনষ্টিটিউচনেলিও বা সাংবিধানিকভাৱেও আমি গোটেই ভাৰতবৰ্ষক আমি দেখিবলৈ পাই মানে যে যিমান 6 শিডিউল এৰিয়া আছে ইয়াত 6 শিডিউল এৰিয়াবিলাকক ক্ৰছ কৰি পেলাই এছেম্বলি হওক লোকসভা হওক এনেকুৱা সমষ্টিটো আমি দেখিবলৈ পোৱা নাই কিন্তু আমাৰ বিটিসি ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাইছোঁ সেইকাৰণে আমি অবজেকশ্যন কৰিছোঁ যে সেইটো আমি মানি ল'ব নোৱাৰে আৰু এই কথাটো আজি এফচু বা UPPL সেইটো আদৰণি জনাইছে সেইদিনা বোমাও ফুটাইছে গাহৰি মাংস খাইছে বহুত খুচি কৰিছে ডেট মিনছ মানে ইয়াত UPPL আৰু আপচু জড়িত আছে নিশ্চয় সেইকাৰণে ইহঁতে ওয়েলকাম কৰিছোঁ আৰু গাহৰি মাংস খাইছে আৰু আমি বিচাৰা নিচিনা হৈছে বুলি ইহঁতে ডিমাণ্ড কৰিছে তো এইটোতো খুব অন্যায় হৈছে যেন হওক আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে অহা 11 তাৰিখ জুলাইত এছেম্বলি আছে বিটিসি এছেম্বলি আছে এই এছেম্বলি হিচাপে এছেম্বলিৰ পৰা এটা ডিচিশ্যন যাব লাগে বনাব লাগে এছেম্বলিত আলোচনা কৰিবলৈ যে ওদালগুৰি এটা লোকসভা বনাব লাগে বুলি আৰু ইচ্ছা কৰিলে প্ৰমোদ বড়োৱে আজি হওক কালি হওক বা পৰহি হওক এটা কেবিনেট মিটিং লৈ পেলাই এটা ওদালগুৰি আৰু এটা কোকৰাঝাৰ লোকসভা হ'ব লাগে বুলি কেবিনেট ডিচিশ্যন দিলে সেইটো ইলেকশ্যন কমিশ্যনে ইজিলি মানিব কিন্তু আজি সেইটোকে দিব বিচৰা নাই তাৰমানে বিটিসি বাকী ৰাইজে ভিক্টিম হৈ থাকিব লাগে এই 6টা সমষ্টিৰ মানুহে বছৰে বছৰে 25 বছৰ 30 বছৰ আৰু ভিক্টিম হ'ব লাগে তাৰ কাৰণে আমি বিপিএফ হিচাপে সেইটো অকল বিপিএফ নহয় বিটিসি বাকী ৰাইজে সেইটো সহ্য কৰিব পৰা নাই আৰু সেইটো মানি ল'ব নোৱাৰিব আমি অকল পাৰ্টি নহয় সকলো ৰাইজক লৈ পেলাই আমি আন্দোলন কৰিম যদি প্ৰয়োজন হয় আজিৰ দিনতো আমি দল হিচাপে কৰি আছোঁ কিন্তু ভৱিষ্যত যদি মানি নলয় তেতিয়াহ'লে আমি গোটেই যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম লোকসভা সমষ্টি টোটেল আমাৰ বিটিসি এৰিয়াত পৰিছে 15টা এছেম্বলি 15টাৰ ভিতৰত 9টা কোকৰাঝাৰত 6টা সেইফালে দৰঙত গ'ল তো আমি কৈছোঁ যে লাগিলে সেই বাক্সা সমষ্টিটো আকৌ ওদালগুৰিৰ লগত লওঁ 8টা আৰু 7টা হ'ব এইফালে কোকৰাঝাৰত 8টা এছেম্বলি হ'ব এইফালে ওদালগুৰিত 7টা সমষ্টি হয় আৰু পপুলেশ্যন ষ্ট্ৰাকচাৰটো যদি চাই আমাৰ বহুত বেছি আছে এনে আমাৰ চুক্তি সময়ত 32 লাখ আছিলে এতিয়াতো বাঢ়িবই 32 ভিতৰত এতিয়া 35 36 লাখ হ'ব আৰু ভোটাৰো মানে আমাৰ 18 লাখতকৈ বেছি আছে ভোটাৰ এই এণ্টায়াৰ বিটিসিত তো আৰামত হয় 9 লাখ ডিভাইড কৰিব পাৰে এইফালে কোকৰাঝাৰত 9 লাখ সেইফালে ওদালগুৰিত 9 লাখ মুঠতে 18 লাখতকৈ বেছি ভোটাৰ আছে আমাৰ বিটিসি অঞ্চলত চৰকাৰে প্ৰেছাৰ দিলে এইটো হৈ যাব বিটিসি চৰকাৰে সেইটো প্ৰেছাৰ দিব লাগে
আৰু ইউজি ব্ৰহ্ম আছে, সি নিজে মিনিষ্টাৰ ষ্টেট কেবিনেট। এইফালে ৰাজ্যসভা MP আছে ৰংগেৰা, ইহঁতে ক'লেতো ইজিলি হৈ যায়। আমি থাকিলে হয়, এইটো কেতিয়াও হ'ব নিদিলে হয়। আমি চৰকাৰত থাকিব লাগিছিল, তেতিয়া এইবিলাক কোনো দিন চান্স নাপালে হয়। আমি চৰকাৰৰ নাই, সেইকাৰণে আমি পাৰা নাই। তথাপিও আমি ডেম'ক্ৰেটিকেলি পিচফুলি আমি আন্দোলন কৰিম, সেইটো যাতে হয়। ঠিক আছে।